আজি এই ধানখিনি কাটি শেষ কৰি দে। কালিৰ পৰা বেলেগ কাম কৰিব লাগিব। মোৰ ঘৰত বহুত কাম পৰি আছে। সেইখিনি কাম ভাবিছো তোকে দি দিম বুলি। সেইকাৰণে আজি এই ধানখিনি কাটি শেষ কৰি দে। হ'ব দাদা, আপুনি যি ভাল দেখে। আজি মই এই ধানখিনি কাটি শেষ কৰি দিম। যা যা, কামত লাগি যা, তেতিয়াহে সোনকালে ধানখিনি কাটি শেষ কৰিব পাৰিবি। উফ, অলপতে বাচিলো, নহলে এই বলিয়া বলদ গৰুটোৰ ভৰি গছকো আজি মই মৰিলো হলে। সঁচাকে পাই, এই বলদ গৰুটো কাৰ জানো বান্ধি থব লাগে। এনেকে ৰাস্তা এৰি দিয়ে নেকি? এতিয়া পথাৰলৈ গৈছে এইটো বলদ গৰুটো। চবৰে ধান এতিয়া শেষ কৰিব। এইবোৰ কাৰ গৰু জানো বান্ধি থব লাগে, গোটেই পথাৰখনত এৰি দিছে। ঐ ৰঘু, এইবোৰ চা, ধান কি কৰি পেলালে সেই গৰুটোৱে। তই কি কৰি আছিলি? কি চাই আছিলি হা? দাদা, গৰুটো অকমান বলিয়া নিচিনা লাগিছে, আৰু কেতিয়া আহি এই ধানখিনিৰ ওপৰত জঁপিয়ালে অলপো গমেই নাপালো। মোৰ এতিয়া এই ধানখিনি কি হব? আধা আধি ধান এনেকেই নষ্ট হৈ গল। তই কি কৰি আছিলি হা? কিবা এটা কাম কৰিব কলে ভালকে কাম কৰিব নোৱাৰ। আৰু তই মোৰ ওচৰত কেতিয়াও কাম বিচাৰি নাহিবি। কিবা এটা কাম কৰিব কলে তই সদায় এনেকে নষ্ট কৰি পেলা। মোৰ এতিয়া চাচোন কিমান ধান নষ্ট হৈ গল। আৰু যা, তই মোৰ চকুৰ আগৰ পৰা আঁতৰি যা তই। হ'ব দাদা, আজিৰ পৰা আপোনাৰ ওচৰত কাম নিবিচাৰো, কিন্তু আজি দিনটো এই ধানখিনি মই কাটিলো, তাৰ হাজিৰাটো দিয়ক। মোৰ ধানখিনিৰ ওপৰত গৰুটো যেতিয়া জঁপিয়াই দিছিলে তেতিয়া গৰুটো আঁতৰাব নোৱাৰিলি, এতিয়া পইচা বিচাৰিবলৈ আহ। যা, আঁতৰি যা তই মোৰ চকুৰ আগৰ পৰা। দাদা, আপোনাৰ ভৰিতে ধৰিছো। মই চবতে কাম বিচাৰিলো, কিন্তু ক'তো কাম নাপালো। আপুনি মোক কিবা এটা কাম দিয়ক। আপোনাৰ মই ভৰিতে ধৰিছো। হ'ব ৰঘু, উঠচোন তই, মই তোৰ কাম এটা দিম বাৰু। উঠচোন তই। মোৰ এই কুকুৰা ফাৰ্মখন যদি তই চাই দিয়, তোক মই মাহেকত কিবা এটা দিব পাৰিম। হ'ব দাদা, আপোনাৰ বহুত বহুত ধন্যবাদ। মই এই কুকুৰা ফাৰ্মখন ভালকৈ চাই দিম। তই সদায় আহি এই কুকুৰাকেইটাক দানা দিবি, আৰু কুকুৰাকেইটা সিটো চাইডে উৰি যাব পাৰে। তই সেইখিনি লক্ষ্য কৰিবি। তোক মই মাহেকত কিবা এটা দিম ঘৰ চলিবৰ কাৰণে। হ'ব দাদা, মই কুকুৰাবোৰক সদায় দানা দিম। আৰু এইজনী অকমান বেলেগ ধৰণৰ কুকুৰাচোন, বৰ ধুনীয়া দেখিবৰ কাৰণে। এইজনী কুকুৰাক বেছি চাব নালাগে। এইজনী দেখিবলৈহে কেৱল ধুনীয়া, কণী চনি নাপাৰে। মোৰ একো লাভে নহয়, কেৱল দানাবোৰ দিলে দানাবোৰহে খায়। কুকুৰাজনী একো লাভৰ নহয়। সেইকাৰণে তই এই কুকুৰাজনী বেছি লক্ষ্য নকৰিবি। বেলেগ বাকী কুকুৰাবোৰক তই চকু দিবি। দাদা, আপুনি যদি বেয়া নাপায়, মই এই কুকুৰাজনী আমাৰ ঘৰলৈ লৈ যাব পাৰিম নেকি? মই ঘৰতে পুহিম এই কুকুৰাজনী। লৈ যাবি। এইজনী ইনো কোনো কামৰ নহয়। মোৰ কেৱল লোকচানহে হয় এইজনী পুহি পিনে। তই লৈ যাবি। কালি ৰাতিপুৱা সোনকালে গুচি আহিবি। কুকুৰাবোৰক দানা দিব লাগিব। সোনকালে আহিবি তই। হ'ব দাদা। আজি পিতাই ইমান দেৰি কৰিছে, আগতেচোন সোনকালে আহে। আজি ইমান দেৰি কৰিছে। পিতাই, এইটোচোন সোণালী কালাৰ কুকুৰা হয়। তুমি ক'ত পালা? আৰু আজি ইমান দেৰি কৰিলা? মই বাট চাই আছিলো তোমালৈ। এই কুকুৰাজনী মই য'ত কাম কৰো সেই মালিকহঁতৰ ঘৰতে আছিলে। মই লৈ আনিলো। মালিকে ক'লে এই কুকুৰাজনী একো কণী নাপাৰে। সেইকাৰণে তুমি যে ভাল পোৱা কুকুৰাবোৰ, সেইকাৰণে মই তোমাৰ কাৰণে এই কুকুৰাজনী লৈ আনিলো। কি, সঁচাকে নেকি? তেনেহলে আজিৰ পৰা মই এই কুকুৰাজনীৰ লগতে খেলি থাকিম। হ'ব খেলিবা। ব'লা এতিয়া ভিতৰলৈ যাওঁ। পাহি, মই যাওঁ কামলৈ। আজিৰ পৰা নতুন কাম এটা আৰম্ভ কৰিছো। যদি দেৰি হয় আকৌ মোক সেই কামৰ পৰা আঁতৰাই দিব। সেইকাৰণে তুমি থাকা, এই ধুনীয়া কুকুৰাজনীৰ লগতে তুমি খেলি থাকিবা। হ'ব, যোৱা, কিন্তু আহোঁতে দেৰি নকৰিবা। মোৰ অকলে আমনি লাগে, আৰু আজি দিনটো মই এই ধুনীয়া কুকুৰাজনীৰ লগতে খেলি থাকিম। হাপ, এইটো মোৰ কুকুৰাকেইটা গোটেইকেইটা খাই পেলালে। হাপ।
অ ৰঘু তই কি কৰি আছিলি কি চাই আছিলি চাচোন মোক গোটেই সৰু সৰু কুকুৰা পোৱালিকেইটা খাই শেষ কৰি পেলালে সাপডালে এতিয়া সেই কুকুৰাকেইটা ডাঙৰ হৈ পিনে মোক বিকিব পাৰিলো হলে কিমান পইচা ঘটিব পাৰিলো হলে তই মোৰ লোকচান কৰিলি দেই লোকচান কৰিলি তই মোৰ ভুল হৈ গ'ল মাফ কৰি দিয়ক মই এই কুকুৰাকেইটাক দানা দি থাকোঁতে পিছফালৰ পৰা কেন্দ্ৰীয় সাপ আহি গ'ল মই একো গমেই নাপালোঁ মাফ কৰি দিয়ক মোক দুখীয়া কাৰণে তোক মই সহায় কৰিছিলো চবতে কাম বিচাৰিছিলি কিন্তু পোৱা নাছিলি সেইকাৰণে মই ভাবিলো কুকুৰাকেইটাকে তই যদি চাই দিয় তোক কিবা এটা মই মাহটো চলিবৰ কাৰণে কিবা এটা পইচা দিম বুলি কিন্তু নাই নহ'ব তোক মই যদি এই কামৰ কাৰণে লওঁ মোৰ কুকুৰা গোটেইকেইটা শেষ হ'ব আৰু কালিকেও সাপ আহি পিনে খাই পেলাব তই ভেবালৈকে চাই থাকোঁতে যাব নাই তোক মই ল'ব নোৱাৰোঁ তই যাগৈ যা ঘৰলৈ আৰু মোৰ ইয়ালৈ আহিব নালাগে যাগৈ যা অ পিতাই আজি তই ইমান সোনকালে আহিলি গধূলি হোৱাই নাছিলে আজি ইমান সোনকালে আহিলি আজি কিন্তু মোৰ বহুত ভাল লাগিছে দেই তই ইমান সোনকালে আহিলি মই য'তে কাম বিচাৰি যাওঁ তাতে মই বিফল হওঁ আজিও কুকুৰা ফাৰ্মখনত নতুনকৈ কাম এটা আৰম্ভ কৰিছিলোঁহে কিন্তু কুকুৰা সৰু সৰু পোৱালিকেইটাক সাপে খাই পেলালে যাৰ কাৰণে কুকুৰা ফাৰ্মৰ মালিকজনে মোক সেই কামৰ পৰা আঁতৰাই দিলে এতিয়া মই চবতে কাম বিচাৰিলোঁ কিন্তু মোক এতিয়া কোনো কাম নিদিয়ে চব মই নজনাকৈ হৈছিলে প্ৰথমতে ধান খেতিত সেই বলদ গৰুটোৱে নিজে জঁপিয়াই দিছিলে তাৰ পৰা ধানখিনি বেয়া হৈ গ'ল আৰু এতিয়া সেই কুকুৰাকেইটাকো সাপে খাই পেলালে নজনাকৈ কিন্তু সেই কুকুৰাকেইটা নথকাৰ কাৰণে এতিয়া মালিকে মোক কামৰ পৰা আঁতৰাই দিলে এতিয়া মই কি কৰিম মই পিতাইক যেনে তেনে ভাত কেইটামান খুৱাই পিনে শুৱাই দিলো নহ'লে ইমান দুখ কৰি আছে গোটেই দিনটো আজি দুখ কৰিয়ে থাকিলে অ পাহি তুমি মোৰ মাতটো শুনিবলৈ পাইছানে অ পাহি তুমি কি কথা পাতিব জানা নেকি যদি কথা পাতিব জানাই তেনেহ'লে আজি দিনটো তোমাৰ লগত ইমান খেলিলোঁ তেতিয়া কিয় কথা পতা নাছিলা মোৰ লগত মই সকলো সময়তে কথা পাতিব নোৱাৰোঁ নিজে চেষ্টা কৰিলেও নোৱাৰোঁ কিন্তু যেতিয়া মোৰ চকুৰ আগত কোনোবাই বিনা কাৰণত দুখ কষ্ট পাই থাকে চকুলো টুকে তেতিয়াহে কেৱল সহায় কৰিবৰ কাৰণে মই কথা পাতিব পাৰোঁ আজি তোমাৰ দেউতাই বিনা কাৰণত দুখ আৰু কষ্ট পাইছে সেইকাৰণে মই তোমাৰ লগত কথা পাতিব পাৰিছোঁ ব'লা তোমাক আজি মোৰ নিৰ্দিষ্ট ঠাইখিনিলৈ লৈ যাম তাত তুমি যেতিয়া গৈ পাবা তেতিয়া তুমি সকলো কথা নিজে নিজে বুজি পাবা ব'লা তুমি মোৰ পিছে পিছে আহি থাকা পাহি মই কেৱল এই গছজোপাৰ তলতহে কণী পাৰিব পাৰোঁ কাৰণ এই গছজোপাৰ এজন দেৱতা আছে যিজন দেৱতাই মোক বৰদান দি থৈ গৈছিলে মই সোণৰ কণী পাৰিব পাৰোঁ যাতে আৰু এই সোণৰ কণী কেৱল দুখীয়া মানুহক যাৰ দুখ কষ্ট পাই থাকে বিনা কাৰণত তেওঁলোককহে মই এই সোণৰ কণীৰে সহায় কৰিব পাৰোঁ য'তে ত'তে এই সোণৰ কণীও পাৰিব নোৱাৰোঁ মই পাহি তুমি এই গছত যিমানবোৰ কণী দেখিছা সকলোবোৰ সোণৰ কণী হয় তোমালোকৰ যদি কেতিয়াবা ডাঙৰ বিপদ আহে তেতিয়া তোমালোকে এই সোণৰ কণী লৈ বিক্ৰী কৰি তোমালোকে এই বিপদৰ পৰা ৰক্ষা পাব পাৰা কিন্তু ইয়াতে এটা মন কৰিবলগীয়া কথা যদি কোনোবা মানুহে লোভীয়া মনেৰে আহি যদি এই কণী ল'ব বিচাৰে তেনেহ'লে এই সোণৰ কণী সলনি হৈ কেৱল সাধাৰণ কণী নিচিনা হৈ যাব তোমাক সকলোৱে সাধাৰণ এজনী কুকুৰা বুলি ভাবিছিলে কিন্তু মই তোমাক দেখিলোঁ তুমি সাধাৰণ কুকুৰা নহয় তুমি আমাৰ কাৰণে ভগৱান হয় তোমাক যে মই কেনেকৈ ধন্যবাদ দিম ভাবিয়ে পোৱা নাই দেখিছাই নহয় পিতাই যিকোনো কামতেই বিফল হৈ পৰে আৰু তুমি এই ধৰণৰ সহায় কৰিছা তাৰ কাৰণে তোমাক বহুত বহুত ধন্যবাদ পাহি তুমি ইয়াৰ পৰা এটা কণী লৈ লোৱা আৰু সেইটো পিতাইক দি দিবা তেতিয়া তোমালোকৰ ঘৰ চলিবৰ কাৰণে যিখিনি পইচা পাতিৰ প্ৰয়োজন হয় সেইখিনি পইচা তোমালোকে এই সোণৰ কণীটো বিক্ৰী কৰি ঘৰখন ভালকৈ চলাব পাৰিবা লৈ লোৱা ইয়াৰ পৰা এটা সোণৰ কণী পাহি তোৰ হাতত এয়া কি ইমান সোণালী কালাৰ নিচিনা লাগিছে আৰু তই এনেকে শুই আছ যে উঠচোন তই পিতাই এইটো হৈছে এটা সোণৰ কণী আৰু এই সোণালী কালাৰ কুকুৰাজনী সাধাৰণ কুকুৰা নহয় কিন্তু এইজনীয়ে সোণৰ কণী পৰা কুকুৰা হয় আৰু ৰাতিহে কুকুৰা কণী পাৰে বোলে সোণৰ কণী পাৰে কালি ৰাতি পাৰিছিলে আৰু মোক দিলে মোৰ লগত কথাও পাতিছে নহয় এই কুকুৰাজনীয়ে কৈছে যে এই কণীটো লোৱা আৰু দেউতাক দি দিবা বুলি সেইকাৰণে মই লৈ আছিলোঁ তোমাক দি দিম বুলি তোমাৰ এতিয়া সকলো ধৰণৰ অভাৱেই পূৰ হ'ব এতিয়া
কি সঁচাকে নেকি? কিন্তু মোৰ কিন্তু অলপো বিশ্বাস হোৱা নাই। তই এই সোণৰ কণীটো ক'ৰ পৰা আনিছ? থৈ আকৌ যা। এনেকে এনেও আমি দুখীয়া মানুহ, আকৌ কোনোবাই যদি চুৰ বুলি ভাবে ডাঙৰ বিপদ হ'ব। থৈ আকৌ যা এইটো সোণৰ কণীটো। তুমি যদি বিশ্বাসে নকৰা তেনেহ'লে আজি ৰাতিৰ কাৰণে অপেক্ষা কৰা আৰু তেতিয়া তুমি সকলোবোৰ কথা নিজে নিজ চকুৰে দেখি পাবা। এই সোণালী কালাৰ কুকুৰাজনী সাধাৰণ কুকুৰা হয় নে নহয় তুমি সকলো গম পাবা। কেৱল আজি ৰাতিৰ কাৰণে অপেক্ষা কৰা তুমি। অ' ৰঘু, তোমাৰ দুখ কষ্টবোৰ দেখি মই কথা নপতাকে থাকিব নোৱাৰিলোঁ। তোমাক আজি মোৰ নিৰ্দিষ্ট ঠাইখিনিলৈ লৈ যাম। পাহিক যোৱাকালি লৈ গৈছিলোঁ। তাই মোৰ কথা সকলোখিনি গম পালে, কিন্তু তুমি বিশ্বাস নাই কৰা। সেইকাৰণে ব'লা, আজি মই তোমাক আমাৰ নিৰ্দিষ্ট ঠাইখিনিলৈ লৈ যাম। তাত গ'লে তুমি সকলোবোৰ কথা নিজে নিজে বুজিবা। ব'লা। ৰঘু, তুমি এই গছত দেখি থকা সকলোখিনি কণীয়ে সোণৰ কণী হয়। তুমি ইয়াৰ পৰা যিমান লাগে লৈ লোৱা। তুমি ইয়াৰ পৰা যিখিনি কণী লোৱা সেইখিনি তুমি বজাৰত বিক্ৰী কৰি পইচা উপাৰ্জন কৰিব পাৰিবা আৰু সেইখিনি পইচাৰে তোমাৰ ঘৰখন ধুনীয়াকৈ চলাব পাৰিবা। ইয়াৰ পৰা যিমান কণী লাগে লৈ লোৱা তুমি। আপুনি কোন হয় মই নাজানো, কিন্তু আপুনি মোৰ কাৰণে সাধাৰণ কুকুৰা নহয়। মোৰ কাৰণে আপুনি সদায় ভগৱান হৈ থাকিব। আৰু মোক ইমানখিনি আপুনি সহায় কৰাৰ কাৰণেও অশেষ ধন্যবাদ। বহুত ধন্যবাদ দিছোঁ। ৰঘু, তুমি সঁচাকৈ লোভীয়া মানুহ নহয়। সেইকাৰণে তোমাৰ হাতত সোণৰ কণীটো কেৱল সোণৰ কণী হিচাপেই আছে। যদি কোনোবা লোভীয়া মানুহ হয় তেতিয়া এই সোণৰ কণী সাধাৰণ কণী নিচিনা হৈ যায়। আৰু তোমাক মই গোটেইখিনি কণী ল'বলৈ কৈছিলোঁ, কিন্তু তুমি কেৱল এটা কণীহে ল'লা। তুমি সঁচাকৈ লোভীয়া মানুহ নহয়। তুমি জীৱনত বহুত ডাঙৰ কাম কৰিব পাৰিবা। মই সদায় তোমাক আশীৰ্বাদ কৰিম আৰু সদায় তোমাৰ লগত থাকিম। আমাক এই কুকুৰাজনীয়ে বহুতখিনি আমাক সহায় কৰিলে। মই আগতে কাম বিচাৰি হাবাথুৰি খাইছিলোঁ, কিন্তু এতিয়া কাম বিচাৰিবলগীয়াও নহয়। সোণৰ কণী দিয়া কুকুৰা যিহেতু আমাৰ ওচৰত আছে, সেইকাৰণে আমাৰ বহুতখিনি উপকাৰ হৈছে। অঁ, ঠিকেই কৈছা পিতাই। আমাৰ দুখবোৰ দেখিয়ে ভগৱানে এই কুকুৰাজনী আমাৰ ওচৰলৈ পঠিয়াই দিলে। এই ৰঘু ভিক্ষাৰীটোৱে মোৰ ওচৰলৈ গৈ কাম বিচাৰে, আৰু মোৰ ওচৰত যেতিয়া কাম নাপালে তেতিয়া সি 2 নম্বৰীয়া কাম কৰি পিনে এতিয়া ঘৰ চৰ বনাই এতিয়া ধনী হ'ল। সি আমাতকৈও এতিয়া ধনী হ'ল। সি কি কাম কৰে আমি চকু দিব লাগিব ইয়াক। আমি তাক চাই থাকিব লাগিব। সি কি কৰে তাক চকু দিব লাগিব আমি। মই ভাবিছোঁ গাঁৱত এখন স্কুল বনাওঁ বুলি। তাত শিক্ষক হিচাপে বহি পিনে মই সৰু ল'ৰা ছোৱালীবোৰক শিক্ষা দিব পাৰিম। মই ভাল চিন্তা কৰিছোঁনে আপুনি জনাবচোন। তুমি ঠিকেই ভাবিছা। তোমাৰ চিন্তাধাৰাখিনি মই সঁচাকৈ বহুত পচন্দ কৰোঁ। যিমানেই শিক্ষা তুমি বিয়পাব পাৰিবা, সিমানেই গাঁওখন উজ্জ্বল হ'ব। স্কুল এখন খুলিবৰ কাৰণেও বহুত টকা পইচা প্ৰয়োজন হ'ব। তুমি আজি মোৰ লগতে যাবা সেই আমাৰ নিৰ্দিষ্ট ঠাইখিনিলৈ, আৰু তাৰ পৰা তুমি সোণৰ কণী লৈ ল'বা আৰু স্কুলখনৰ নামৰ খৰচ কৰি স্কুলখন ভালকৈ বনাই ল'বা আৰু সৰু ল'ৰা ছোৱালীক শিক্ষা দিবা তুমি। মই গম পাইছিলোঁ ৰঘুৱে কিবা এটা ডাঙৰ বস্তুতে হাত দিছে, যাৰ কাৰণে সি চকু আগতে ইমান ধনী হৈ গৈ আছে। তাক আজি আমি ধৰা পেলাব লাগিব, আৰু সি ক'লৈ যায় ৰাতি আমি তাক চকু দি থাকিব লাগিব। তেতিয়াহে আমি সকলোৱে গম পাম। আজি ৰাতি সাৰ পাই থাকিবা। আমি সকলোৱে মিলি পিনে তাৰ পিছা কৰিম, আৰু সি ক'ত যায় কি কৰে আমি সকলোখিনি বিচাৰ ল'ব লাগিব আজি। আমি আজি সকলোৱে তাক বিচাৰ ল'ব লাগিব। ৰঘু, স্কুল বনাবৰ কাৰণে তোমাক আৰু টকা পইচাৰ প্ৰয়োজন হ'ব। সেইকাৰণে তুমি আৰু 2টামান সোণৰ কণী লৈ লোৱা। এটা সোণৰ কণীৰে মই এখন স্কুল ধুনীয়াকৈ বনাব পাৰিম, আৰু যদি প্ৰয়োজন হয় তেতিয়া মই এই সোণৰ কণী আকৌ ল'বলৈ আহিম। তুমি অলপো চিন্তা নকৰিবা। মিছাকৈ সোণৰ কণী এসোপামান লৈনো মই কৰিম কি? তেনেহ'লে ব'লা, আমি যাওঁগৈ ঘৰলৈ। ব'লা। ৰঘুৱে ইয়াৰ পৰা সোণৰ কণী লৈ লৈ সি ধনী হৈছে। সি আমাক এবাৰ হ'লেও জনাব লাগিছিলে, কাৰণ মই এইখন গাঁৱৰ গাঁওমুখীয়া হয়। সি মোক নজনালে। তাক মই এইখন গাঁৱৰ পৰা উলিয়াই দিম মই তাক। যি কি নহওক, এতিয়া এই সোণৰ কণী আৰু গছত থকা গোটেইখিনি সোণৰ কণী মোৰ হ'ব, কাৰণ মই এইখন গাঁৱৰ গাঁওমুখীয়া হয়। আপুনি এইবোৰ কি কথা কৈছে? আমি সকলোৱে মিলি পিনে ইয়ালৈ আহিছোঁ। এইখিনি ঠাই আপুনি যেনেকে গম পোৱা নাছিলে আমিও গম পোৱা নাছিলোঁ, আৰু আজি আমি 3জনে গম পাইছোঁ। সেইকাৰণে এই সোণৰ কণীখিনি আমি 3জনে সমানে ভাগ কৰি ল'ম। গম পাইছে? ভাগ কৰি ল'ম আমি।
আমি সকলোৱে ভাগ কৰি ল'ম, সমান সমান ল'ম এই সোণৰ কণীখিনি। তহঁতি সকলো লোভীয়া মানুহ হয়, সেইকাৰণে সোণৰ কণীকেইটা তহঁতৰ হাতৰ কেৱল সাধাৰণ কণী নিচিনা হৈ গ'ল। ইয়াতে প্ৰমাণ যে তহঁতি কিমান লোভীয়া। আৰু তহঁতি এইখিনি ঠাইলৈ কেনেকৈ আহিলি নাজানো, কিন্তু তহঁতি যদি ৰঘুক অপকাৰ কৰ আৰু লগতে সেই সোণালী কুকুৰাজনী যদি অপকাৰ কৰ, তহঁতৰ জীৱন ধ্বংস হ'ব। তহঁতি ইয়াৰ পৰা সোনকালে যাগৈ যা তহঁতি। এইখিনি ঠাই ভূত পিশাচ থকা ঠাই, ইয়াৰ পৰা আমি পলাই যোৱাই ভাল হ'ব। আমাক নালাগে এইবোৰ একো সোণৰ কণী। পলা ভূত পলা।